फेंके रहे बाहर। ये स्विट्जरलैंड नहीं है, इंडिया है, फेंके बाहर। क्या बोलना बोलिए वीडियो में बोल देंगे। हेलो गाइज, আজি আমাৰ কলকাতাত লাষ্ট ডে। আজি আমি গধূলি ইয়াৰ পৰা যাম আৰু তাৰ আগতে বজাৰ কৰিব গৈ আছোঁ। আৰু আমাৰ ৰুমৰ ওচৰতে এই দোকানখন আছিলে। এই দোকানখনত মা পাপাই সদায় চাহ খাইছিলে। 4 दिन रहा। আৰু এইফালে আমাৰ তন্বিজনী আইতাকৰ লগত গৈ থাকোঁতে ৰাস্তাতে ৰাম ছাগলী দেখা পালে আৰু দেখি পিনে তাই তাক মৰম কৰাত লাগি গ'ল। আৰু এনেকৈ আগবাঢ়ি গৈ থাকোঁতে আমি পাই গ'লোঁ পাণৰ দোকানখনে। এই দোকানখনৰ আগতে এদিন পাণ খাইছিলোঁ, আজি আকৌ পাণটো লৈ আছোঁ, যিহেতু পিছত খাব লাগিব। ভাত খাই উঠি পিনে আমি তামোল খোৱাৰ অভ্যাস। আৰু तामुल नापाए टेंशन दीदी फिर आएंगे हम बोला फिर आएंगे कोलकाता तो আমি আৰু জীৱনতে দেখা নাপাও কেনকে আই अंकल ये क्या चीज है? ये वाला क्या है? साग आलू कैसा लगता है खाने में? मीठा है या फिर पानी फीका है? कैसे नहीं गए मैं खाई पाना। ये भैया कश्मीर से है, कश्मीर से यहाँ पे दुकान देने के लिए आए हैं, यहाँ पे ही रहते हैं। बिजनेस करवा কাৰণে কাশ্মীৰৰ পৰা আহিছে। এইটো বোলে কাশ্মীৰৰ মানুহ, কাশ্মীৰৰ পৰা ইয়াতে বিজনেস কৰি আছে। আমিও ইয়াতে বিজনেস नहीं भैया क्या बोल रहे हैं? आंटी बहुत कंजूस है, कंजूस है। बहुत बार्गेनिंग करता है, बहुत बार्गेनिंग करता है। 200 होगा तो ये दोनों दे दीजिए। 200 रुपये हो जाएगा। 400 रुपये से 200 रुपये कैसे हो जाएगा? 50 रुपये आपको कम करेगा। গাইজ, আপোনালোকে মোৰ দৰে সমস্যাৰ সন্মুখীন হয় নেকি? মানে কি হয়, মই যদি ক'ৰবাত যাব ওলাওঁ তেতিয়াহ'লে মোৰ স্কিনটোৰ কাৰণে বহুত সমস্যা হয়। মোৰ স্কিনটো অইলি আৰু সেইটো কাৰণে মই মানে কি কৰোঁ নকৰোঁ লাগি যায়। মানে মই যেতিয়া মেকআপ কৰোঁ মেকআপবিলাক গুচি যায় বা মোৰ পিম্পল ওলায়, তো সেইটো কাৰণে মানে মই মেকআপ লগোৱাই বাদ দি দিছোঁ। আৰু নেক্সটটো মানে মই এতিয়া প্ৰডাক্ট ইউজ কৰি আছোঁ আৰু সেই প্ৰডাক্টটো ইউজ কৰাৰ পৰা মোৰ মুখৰ পিম্পলছবিলাক নাইকিয়া হৈ গৈছে। আপোনালোকে চাব পাৰে আৰু আগৰ ভিডিঅ'বিলাক চালে আৰু এতিয়াৰ ভিডিঅ'ত গমে পাব। আৰু বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ। আৰু আপোনালোকে যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে ইউজ কৰিব পাৰে, ভাল ৰিজাল্ট পাব। আৰু অইলি স্কিনৰ কাৰণে খুব বেছি ভাল এই প্ৰডাক্টটো। আৰু সেইটো হৈছে মামা আৰ্থৰ ট্ৰি ফেচ ৱাছ। এইটোৱে হৈছে মামা আৰ্থৰ ট্ৰি অইল কণ্ট্ৰল ফেচ ৱাছ, যাক চাহপাত আৰু নিমৰ শক্তিশালী প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা হৈছে। আৰু ই ফেচৰ অইল কণ্ট্ৰল কৰাৰ লগতে ফেচৰ পিম্পল আৰু একনেও নাইকিয়া কৰে। আহক এইটো ইউজ কৰি দেখাওঁ। এই ফেচ ৱাছটোৱে আমাৰ কাৰ্যকৰী 12 ঘণ্টালৈকে অইলটো কণ্ট্ৰল কৰি ৰাখে। এই ফেচ ৱাছত যিহেতু চাহগছ আৰু নিমপাত আছে, চাহগছে আমাৰ ফেচত থকা এক্সট্ৰা অইলটো আঁতৰাই আৰু লগতে নিমপাত হৈছে এণ্টি অক্সিডেণ্ট আৰু এণ্টি ইনফ্লেমেটৰী, সেইকাৰণে ই মানে স্কিনটো ঠাণ্ডা কৰি ৰাখে। আৰু এতিয়া আপোনালোকে দেখা পাইছে, চাওক মোৰ মুখখন ইমান ধুনীয়া গ্ল' কৰি আছে। এতিয়া এটা কথা কৈ দিওঁ, মামা আৰ্থ হৈছে এটা প্লাষ্টিক পজিটিভ আৰু ইণ্ডিয়ান ব্ৰেণ্ড। মামা আৰ্থৰ যিবিলাক প্ৰডাক্ট আছে আপোনালোকে অনলাইন পাৰচেজ কৰিব পাৰে। পাৰ্পল, নাইকা, ফ্লিপকাৰ্ট, এমেজন সকলোতে পাব। আৰু লগতে মামা আৰ্থৰ নিজস্ব ৱেবছাইটো আছে, তাৰ পৰাও আপোনালোকে অনলাইন পাৰচেজ কৰিব পাৰে। ওচৰৰ ষ্টৰতো পাব। আৰু আপোনালোকে মোৰ প্ৰম' কোডটো ইউজ কৰিলে 20% ডিছকাউণ্ট পাব mamaearth.in আৰু মামাআৰ্থ এপত। আৰু আপোনালোকে জানেনে মামাআৰ্থে নতুনকৈ এটা এপ লঞ্চ কৰিছে, য'ত আপোনালোকে বস্তু ক্ৰয় কৰিলে LESS আৰু এক্সট্ৰা ডিছকাউণ্ট পাব। মামাআৰ্থে সকলোৰে শুনে আৰু আপোনালোকে মামাআৰ্থৰ প্ৰডাক্ট ইউজ কৰক আৰু আপোনালোকৰ প্ৰতিক্ৰিয়াবিলাক জনাওক। আৰু তেওঁলোকৰ প্ৰডাক্টবিলাক বহুত গৱেষণা কৰি উন্নত মানৰ তৈয়াৰ কৰে। আপোনালোকেও ইউজ কৰি চাব পাৰে। আৰু এই প্ৰডাক্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, সোনকালে যাই লৈ লওক। 500 টকাত দোকান দি আছে ভাইয়া। এতিয়া কঞ্জুচ বুলি কৈছে, মাক কঞ্জুচ বুলি কৈছে। कश्मीर वाले हैं, कश्मीर वाले दिलदार होते हैं। माशाल्लाह है, हम भी दीदार है। कश्मीर वाले दिलदार हैं। हम असम का आदमी हाँ, बहुत दिलदार है। आपको मैंने बोला 400, आपको 400 देने चाहिए अगर आप दिलदार होते हैं। आप तो बोल रहे 200 रुपये, आप कहाँ दिलदार है? कोई बात नहीं, हम लाएगा बिना चीनी के लाएगा। চাই পিয়াব বোলে, এতিয়া বোলে ভैया বোলে চাও খুৱাব বোলে আমাক। এতিয়া কি কয়, মই কঞ্জুচ নাই, চাই পিলা নংগা। আৰে বাহিৰত আহিছো, বাৰ্গেনিং কৰিবতো লাগিব। আমি চাহ খাই যাম ভাইয়া। और सबको ये मतलब ये क्या चाय बिना चीनी बिना चीनी दो हाँ। और चीनी का दो। নারকল বেচে এনেকে, নারকল কত টাকা? 10 টাকা। 10 টাকা পিস, এক পিস কা 10 টকিয়া। বিজনেছৰ কাৰণে এইখিনি জেগা ঠিকে আছে, বেপাৰ কৰি খাব
पैसा इनकम करवा भैया चाय पिला रहे हैं हमें लीजिए थैंक यू চাহ খুৱাই আছে দোকানত কোনবা দিনা বস্তু কিনলিও চাহ খাব পায় मैंने वीजा बंद किया तो ये तो हमको सबको नुकसान है। हम वो सेल होता था फेंके रहे बाहर। ये स्विट्जरलैंड नहीं है, इंडिया है, फेंके बाहर। नहीं खुद साफ रहेंगे तभी नहीं फिर भी ऐसा ही होता है यार। हाँ, 10 यहाँ रुपए पे में यहाँ वही पे देखा। इतना सारा पान खाता है। परसों टाइल्स लगाया है, हाँ। ये टाइल जो परसों लगाया 10 दिन भी नहीं होगा इसको। देखो क्या क्या है, रंग कर दिया। 2 दिन बैठे बस थूकता है क्या साफ रहेगा ऐसा ही। हाँ कोलकाता लेकिन हमारे गुवाहाटी ना थोड़ा बहुत गंदा है लेकिन यहाँ बहुत ज्यादा ही गंदा है सबसे बुरी सिटी है, हाँ मतलब गंदा है। আছে কি বাংলাদেশৰ কাষ্টমাৰ ইয়াতে ইমান বেছি আহে বাংলাদেশী মানুহ ইয়াতে বোলে ভৰি থ'ব জাগা নাছিল কিন্তু আগষ্টৰ পৰা ভিজা বন্ধ কৰি দিছে বাংলাদেশীবিলাকক অহাৰ কাৰণে সেইটো কাৰণে এতিয়া অলপ কাষ্টমাৰ কমিছে নহ'লে বোলে দিনতে 40-50 টকা কামাই দিছিল বোলে এতিয়া বোলে 1000ও নহয় কেতিয়াবা বোলে কাশ্মীৰত আমাক মাতিছে কাশ্মীৰ যাব দিছে কৈ আছে আমাৰ ঘৰতে থাকিব এনেকৈ কৈ আছে একেবাৰে जब भी आएगा ये नंबर ऊपर वाला मेरा नाम मुदस्सिर है। आए जब भी आइए मेरे घर आइए, कोई टेंशन नहीं, कोई टेंशन नहीं। बीबी गुस्सा करेगा आपका हाँ? बीबी गुस्सा करेगा अभी कहाँ मेरा से बीवी लाया नहीं है, अभी मेरा बीवी नहीं है। अभी बीबी नहीं माँ हाँ, ওই পড়ে গিয়া अभी हमारा माँ बाप है अल्हम्दुलिल्लाह, भाई बहन लोग हैं, सब है अल्हम्दुलिल्लाह। আৰু তাৰ পৰা ওলাই এতিয়া গৈ আছোঁ নিউ মাৰ্কেটৰ ফালে ইয়াত বোলে এখন আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট আছে সেইখন চাবৰ কাৰণে ফিৰ সে আগে হে হাম নিউ মাৰ্কেট পে ইয়াতে মানে বহুত টুৰিষ্টবিলাক আহিলে ইয়াতে ওচৰতে বাজেটতে থাকে ইয়াতে আহে সেইকাৰণে ইয়াতে ৰেটবিলাক এটাই হয় একদম মানে কমোৱা কমি খুব কম দোকানত হয় কম নহয় এটাই দাম লগায় বাকী বাৰা বাজাৰত হ'লচেলৰ কাৰণে বেছি ভাল তাতে মানে কমত হয়তো পাব অলপ যোনবিলাকে লৈ থাকে ৰেগুলাৰ কিন্তু আমি একদিনাকে আহিছোঁ আমি অলপ বস্তু ল'ম তাৰ কাৰণে ল'ম এতিয়া পাপাই বেল চাই আছে বেল লৈ আছে क्या बोल रहा है? এটা কমাব ऐसा लेदर मिलेगा, ये देखिए 200-250 सब माल मिलेगा। কিলো কভাৰ এইবিলাক অলপ কম হৈ যায় বাকী চুৰিদাৰ টুৰিদাৰ কম নকৰে ইয়াতে ইয়াত আমি তম্বিক ৰাখি থাকোঁ যত বিছায়া বাবা ইয়াতে এইটো মানে আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেট হয় ইয়াতে তলত মাৰ্কেটটো আছে সেইটো কাৰণে আমি চাব যাই আছোঁ ওপৰৰ পৰা একদম আহি গ'লো ইফালে তলত বোলে এতিয়া চাওঁ কি আছে ইয়াতে আৰু কি পায় নাপায় কিমান দাম উঠিব নেকি সুধছি এটা কত হ্যাঁ চলাবি নো আণ্ডাৰগ্ৰাউণ্ড মাৰ্কেটত আণ্ডাৰগ্ৰাউণ্ড ডন আহি গৈছে আমাৰ ডনি আহি গৈছে আৰু এইফালে ধুনুৱে গাড়ীত উঠি মল ঘূৰি আছে আৰু আমি এতিয়া খোজকাঢ়ি মলখন চাই আছোঁ আৰু ইয়াতে কি কি পায় আপোনালোককো দেখাম বাৰু এতিয়া আমি চাওঁ আগলৈকে এইবিলাক কুৰ্তা লেহেংগা এইবিলাক আছে এখন গহনাৰ চব এইটো সুধিছোঁ 1200 টকা কৈ আছে মা পাপা পলাই দিব পাপা ड्रेस 1490 टका कोई पिंक कलर और कितना डिस्काउंट होगा भैया 20% कितना हुआ 1200 रुपया 1200 এইটো অলপ মল টাইপৰ হয় এইযোৰ ড্ৰেছ মোৰ ভাল লাগছে এইযোৰৰ দামটো একবাৰ সুধি লওঁ भैया ये वाला ड्रेस कितने का आएगा ये 2695 का आएगा 2695 यस 2600 हाँ कितना डिस्काउंट कितना होगा जो वीडियो देख के आएगा 15%, वैसे नॉर्मल डिस्काउंट हमारा 10% है। ডিসকাউন্ট কৰি 2300 টকা আহিব বোলে এইটো 1895 হয় এইটো অলপ ঠিক ঠাকে এটা কথা হৈছে ঘূৰি আছোঁ টিকেট কেনচেল হৈছে কি কোৱা টিকেট কেনসেল হৈছে खत्म टाटा बाय बाय और एक दिन रहो कोलकाता में और কথা আছিল টিকেটে কেনসেল হৈ গ'ল তৎকাল কাটিছে তৎকাল পাবনে 1300 টকা খেলা জাগা আমি খতম এটাটো কেনসেল হৈ গ'ল সেই আহাৰ আগতেই বুকিং কৰিছে সেইটো কেনসেল হৈ গ'ল এতিয়া আকৌ বুক কৰিছে কামৰূপ এক্সপ্ৰেছ আগতে সৰাই ঘাটত আছিল
এইবাৰ এতিয়াতো ৱেটিঙত থৈ দিছে হোটেল পুৰা চেক আউট কৰি কিনে ওলাই আহিছিলোঁ বস্তুখিনি তাতে থৈ দিছোঁ বাহিৰতে কিন্তু এতিয়া যদি ইয়াৰ পৰা ওলাই যাওঁ এতিয়া ক'ত থাকিম কি কৰিম আজি যদি নাপাওঁ টিকেট কি হ'ব নাজানো আৰু মাথা নষ্ট হৈ গ'ল ট্ৰেইনত মানে যি টিকেট কাটলেও ৱেটিঙে আছে বহুত কেইজন সেইকাৰণে নাপাওঁ আৰু ফ্লাইটতো এজনৰ 8-9 হাজাৰকৈ যাব সেইটো কাৰণে বহুত আমাৰ মানে বাজেট কম আছিল সেইকাৰণে টেনশ্যন হৈ গৈছে এতিয়া কি কৰোঁ আমি হোটেলৰ পইচাও দিব লাগিব প্লেনৰ পইচাও দিব লাগিব এতিয়া ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই খাবৰ কাৰণে হোটেল বিচাৰি আছোঁ বজাৰৰ মাজত ভাল হোটেল নাপায়ে আৰু খোৱা হোটেল খালি মানে পুৰি চব্জি এইবিলাক বেছিকৈ খায় ইয়াৰ মানুহে পুৰি মিঠাই সেই মানে আৰু দিগদাৰ মানে বিচাৰি পোৱাটো বিচাৰি সুধি যাবলগীয়া হৈছে भैया ये स्वेटर कितने का है कितने का कौन सा लेना है ये वाला कितने का है लॉन्ग में चाहिए शॉर्ट में चाहिए कौन से भैया गाड़ी थी ओ बेटा এইটো চাইডে অলপমান কম দামবিলাক ইয়াতে মাটি মানে কালি চুৱেটাৰ ইমান দাম কৈ আছিল আজি 500 টকা দিম বুলি কৈছে তাৰমানে আৰু কম আৰু চাৰ্টটো ইয়াতে 350 টকা কৈছে তাৰমানে কমালে অলপ কমাই দিব না চাৰ্টটো এইফালে অলপমান কম হয় এইটো চাৰ্ট কালি আমি আহাই নাছিলোঁ ना क्या दाम चाहिए भैया एक बार इसका बोल दीजिए ये वाले का फाइनल करो सबका दे देगा नहीं वही तो इसका बोलिए दाम होने से ही तो हम কলকাতাৰ বেছিভাগ জেগাতে মাৰ্কেট আৰু এই জেগাখিনিৰ নাম হৈছে ধৰ্মতলা জৱাহৰলাল নেহৰু ৰোড আৰু ইয়াতে মই অকণমান বেলেগ জেগাতকৈ দামটো কম পাইছোঁ 750 কৈ আছে भैया कम कितना होगा बोलिए कौन सा वाला चाहिए ये वाला ही চাচোন কাষৰ সাইডৰ হেৰিটো আঠা এৰি যাব নেকি भैया ये कितने का आएगा एक दाम है कितना 250 250 का है ये भैया पेन 86 का है 86 का डिस्काउंट 550 दीजिए গাইস আজি হে কম দামি মার্কেট পাইছো এইটো 100 টকাত মাই ললে ইয়াতে 100 টকাত পাইছে ভাল লাগছে না আমি কলকাতাৰ এইখিনিৰ মানে যিখিনি জাগাত আছো এইখিনিৰ গটে ঘূৰি ঘুইতা হৈ গৈছো কোনটো গলে এতিয়া কয় আলোৰে পুৰা গম পাই গেলো আৰু দুদিনমান থাকিলে ইয়াৰে হৈ যাম আৰু यार सकबा नहीं নাটকু আও কুইয়াৰগিলাকত থৈ দিছি চাকচোন কেনেকৈ চলাই আছে কুইয়াৰ লাগিছে কলকাতাত মই এটা বস্তু নটিচ কৰিছোঁ ৰাস্তাৰ ওচৰত ফুটপাথত এনেকৈ সৰু সুৰা হোটেল বহুত থাকে মানে যোনফালে গ'লেও পাবই আপুনি এনেকুৱা মানে ডাঙৰ হোটেল বিচাৰি পাব লাগে কাৰণ ইয়াতে কাম কৰা মানুহ বহুত থাকে সেইবিলাকে আৰু ৰাস্তাৰ হোটেলতে খাই লয় কিন্তু এতিয়া আমিতো এনেকৈ খাব নোৱাৰোঁ বহি খাব বিচাৰি 3 কিলোমিটাৰ খোজকাঢ়ি এখন হোটেল ভাল পাব যাতে তাতে হোটেল নাথাকে এনেকুৱা মানে ফাইনেলি এখন হোটেল পালোঁ এইখন হোটেলতে এতিয়া খাব লাগিব বাকী আৰু মানে জাগা বেলেগ জেগাত আহি গ'লোঁ যে আমাৰ হোটেলৰ ওচৰত অলপ দূৰ গ'লে পায় কিন্তু তাৰ পৰা ওলাই আহিলোঁ কাৰণে আমি এতিয়া এইফালে বিচাৰি আহি গৈছোঁ भात लेने से इतना रुपया 10 रुपया लगेगा ऐसा लगेगा लेकिन आप खाली इतना 20 रुपया खाली ले रहे हैं उसके बाद एक्स्ट्रा भात भी नहीं मिल रहा और थाली भी दे रहे हैं इसमें खाली ऐसा একদম ব্যৱহাৰ ভাল নহয় এই যিজন ওনাৰ আছে ইয়াতে ওনাৰজনৰ ব্যৱহাৰটো একদম ভাল হয় সদায় কাষ্টমাৰৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে ভাল ব্যৱহাৰ কৰিলেহে কাষ্টমাৰ আহে মই কৈছোঁ কি আমি থালি লৈছোঁ থালিত কি এক্সট্ৰা ভাত নাপাওঁ নেকি থালি দিছে চাওক আপোনালোকে এনেকুৱা তাৰে ওপৰত মই এইটো নাখালোঁ এইটো বেয়া একদম মানে ফাল্টু বকবাছ বস্তু দিছে তাৰে ওপৰত মোক এনেকৈ গৰ্জিছে না মোক সোধা কাৰণে মই সুধিছিলোঁহে যে থালিত এক্সট্ৰা ভাত পায় নে নাপায় এওঁলোকে মোৰ ওপৰত ইমান বেছি খং দেখাইছে এটা পোস্ত এটা প্লেট 50 টাকা এটা খাওয়াই না এটা কি এটা
আৰু এই মানুহজন আমাৰ ওচৰতে খানা খাই আছিলে আৰু তেখেতে আমাৰ লগত যি হৈ আছিলে গোটেইখিনি দেখি আছিলে আৰু তেওঁৰো সহ্য নহ'ল আমাক যিহেতু তেওঁলোকে ইমান বেয়া ব্যৱহাৰ কৰিলে আৰু তেখেতে বেংগলীতে তেওঁলোকৰ লগত কথা পাতিলে আৰু ভাত চাত খাই এতিয়া আমি ওলাই আহিছোঁ ষ্টেচনৰ ফালে যিহেতু আমাৰ টিকেট কেঞ্চেল হৈ গৈছে তাত কিবা ব্যৱস্থা কৰিব পাৰোঁ নেকি চাওঁ আৰু এইখন হৈছে হাওৰা ব্ৰিজ अंग्रेज का बनाया हुआ हाँ पता है वीडियो में देखा था भारत में फर्स्ट नंबर में है এতিয়া আমি ট্ৰেইন দুখন বুক কৰিলোঁ দুখন কেঞ্চেল হৈ গ'ল এতিয়া মানে ইয়াতে আহি এতিয়া বোলে টিভিৰ লগত কথা পাতিব দিছে আমাৰ মামাই কথা পাতি চাওঁ পাওঁ নে নাপাওঁ আৰু ষ্টেচনত আহি পিনে টিকেট পাইছোঁ কিন্তু কালিৰহে পাইছোঁ আজিৰ টিকেট নাপালোঁ সেইটো কাৰণে এতিয়া আমি নিজে মানে অনলাইনত চাওঁতেও কালি টিকেট পালোঁ এইটো বুক কৰি ল'লোঁ কলকাতাৰ পৰা হাওৰাত চিপ হৈ আছোঁ হাওৰাৰ হোটেলত থাকিম আমি ठीक है भैया আৰু যোৱাকালি এক্সট্ৰা পইচা দি পিনে টিকেট বুক কৰিছিলোঁ আৰু তাৰেও দুটাহে ৰিজাৰ্ভেশ্যন পালোঁ আৰু বাকী আমি তিনিজনৰ নাপালোঁ ৱেটিঙতে থাকি গ'ল কলকাতা টাটা বাই বাই কলকাতা বাই বাই এটা চিট পাইছোঁ 5টা মানুহ ৰাতিটোত বহুত কষ্ট কৰি আমি যাত্ৰা কৰি আহিলোঁ বহুত কষ্ট ট্ৰেইনত আৰু এতিয়া ফাইনেলি নিজৰ জেগা পাই বহুত ভাল লাগিছে আৰু গুৱাহাটী পাই গ'লোঁ দম আহি গ'ল তাতে দম নাছিল তাতে চবে আমাক গালি পাৰে চবে নহয় আৰু কিছুমান মানুহ গালি পাৰে চব জেগাতে ভাল বেয়া থাকে তাতে কিন্তু বহুত বেয়া মানুহ আছিল আৰু ঘৰত আহি শান্তি পুৰা একদম আৰু কিবাকে ঘৰটো পালে হয় এতিয়া উবেৰত গৈ Chico! Chico! Ah, Chico! Chico! তো গাইজ ফাইনেলি ঘৰ আহি পালোঁ আৰু এতিয়া ফ্ৰেছ হ'লোঁ গা পা ধুই ভাত চাতো খাই ল'লোঁ এতিয়া আৰু আমি সামৰিম আজিলৈ মানে বাই বাই ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই দি দিয়া বাই বাই দি দিয়া বাই বাই